জিন্দাবাদ 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 ঠিক তেনেধৰণে এটা দল পূৰ্ণাংগ হ'বলৈ হ'লে বিভিন্ন সংগঠনৰ প্ৰয়োজন আছে। আজি আপোনাসকলে বেনাৰখনত দেখিছে যে জাতীয় যুৱ বাহিনী লখিমপুৰ জিলা সমিতি গঠন। গতিকে জাতীয় যুৱ বাহিনী হৈছে ৰাইজৰ দলৰ এটা অংগ। যি দলৰ কোনো ধৰণৰ সাম্প্ৰদায়িকতা পাবৰ কোনো ধৰণৰ স্থান নাই, যি দলৰ কোনো বেছিভাগৰ ষড়যন্ত্ৰৰ কোনো এটা স্থান নাই। ইয়াতে সকলোৰে সমান মৰ্যাদা, ৰাইজৰ দলৰ মজিয়াত সকলোৱে সমানভাৱে মৰ্যাদা পাব। ৰাইজৰ দলে কাইলৈ চৰকাৰ গঠন কৰিলে অসমত বসবাস কৰা প্ৰতিজন নাগৰিকে সমান অধিকাৰ ভোগ কৰিব। ধনী লোকে ধনী হৈ থাকিব আৰু গৰীব লোক গৰীব হৈ থাকিব। সেই সূত্ৰ ৰাইজৰ দলত নাথাকে। ৰাইজৰ দলৰ কথা হৈছে যে আমি সকলোৱে সমানভাৱে সমান অধিকাৰ ভোগ কৰি আমি ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ লগে লগে আমি ভাৰতক আগবঢ়াই লৈ গৈ থাকিম। আমাৰ বৰ্তমান কেন্দ্ৰতে হওক বা অসমতে হওক যিখন চৰকাৰে শাসন কৰি আছে, এখন খুব ভয়ানক চৰকাৰ এখনে শাসন চলাই আছে, যিখন চৰকাৰৰ কেৱল উদ্দেশ্যটো হ'ল যে তেওঁলোকে যিকোনো প্ৰকাৰে এটা পুঁজিপতি শ্ৰেণী কৰি তোলা আৰু একেবাৰে তেওঁলোকে এটা ক্ষমতাটো এককেন্দ্ৰিক এটা ব্যৱস্থা কৰি তোলাকৈ তেওঁ কৰিছে। সেইদৰে তেওঁলোকে প্ৰায় তেওঁলোকৰ যিবিলাক নীতি, এই নীতিবিলাকক কৈ থাকে যে এক দেশ এক ভাষা। সকলোৱে আশা কৰিব উমর আলী, সাইদুল ইসলাম, আব্দুল আহমেদ, আমাৰ ৰাইজৰ দলৰ প্ৰতি আকৃষ্ট হয়, অধিক ভাল পায়। আজি বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 4খন সমষ্টিৰ পৰা বা বিভিন্ন গাঁও অঞ্চলৰ পৰা ৰাইজ